Hello friends, আজি ঘৰলৈ আলহী আহিব আৰু বনোৱা কৰি আৰম্ভ কৰোঁগে আৰু বহুত কাম আছে কৰিবলগীয়া। মই মধুস্মিতা আপোনালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। কোন আহিব অকণ পিছত গম পাইছে ৰ'ব। চাউলকেইটা এতিয়া বহাই দিছোঁ, জুইত বহাই দিছোঁ। এইখিনি অলপ আন্ধাৰ হৈ থাকে আৰু জুইতে বহাইছোঁ। বাকী শাক পাচলি বজাৰ কৰিবলৈ গৈ মানুহ আহিয়ে পোৱাহি নাই। বহুত সময় লাগিব চাগে। ফোন কৰিছোঁ দেৰি হ'ব বুলি কৈছে আৰু আলহী আহি পাবহি এতিয়া বনাবলৈ আৰু একো নাই। আহক বজাৰ কৰি তাৰপিছতহে বনাম। চাই থাকক কি বনাওঁ। এয়া ভাত থকবকাই উতলি আছে। তেনেকুৱা জুইত ভাত বনাই মই বহুত ভাল পাওঁ। আপোনালোকে ভাল পায়নে? কিন্তু বহুত টেষ্টি হয়, মানে বস্তুবোৰ সোৱাদ থাকে আৰু গৰম হৈ থাকে বহুত দেৰিলৈকে জুইত ভাত বনালে। চবেই বনাবচোন, বহুত ভাল হয়। এয়া ভাত হৈ গ'ল আৰু ভাতৰ মাৰটোও কাঢ়ি ল'লোঁ। কাঢ়ি লৈ পেলাই অলপমান ঠাণ্ডা হ'ব দিলোঁ। আমাৰ বজাৰ আহি পাই গ'ল। এয়া বজাৰৰ পৰা মাংস আনিছে, আলু পিঁয়াজ চব লৈ আহিছে আৰু এইফালে চাওক বেঙেনা বিলাহী চব মোনাত ভৰাই আনিছে। এয়া জুই দিয়া নাই আৰু মাংস হৈ গ'ল। মাছৰ তৰকাৰীকণো বনালোঁ। বেছি মছলা দিয়া নাই, চিম্পুলকৈ বনাইছোঁ কাৰণ ভণ্টি আহিছে, তাই খাব নোৱাৰে। কেঁচা জলকীয়াহে দিছোঁ, এয়া দেখিবই। মছলাৰ কালাৰহে। কালাৰ অকণমান দিম বুলি ভাবিছিলোঁ, কিন্তু এতিয়া নোৱাৰিয়ে দিবলৈ। মাছৰ তৰকাৰীখন বহুত ধুনীয়া লাগিছে। মই একদম দেখিয়ে কালাৰটো খাওঁ খাওঁ লাগিছে আৰু মাংসও নমাই আনিছোঁ, ধোঁৱা ওলাই আছে আৰু ওপৰত ধনিয়া পাত দি দিলোঁ। তাৰপিছতে ভাতকেইটা বাঢ়ি দিলোঁ। বেঙেনা ফ্ৰাই কৰিলোঁ, নেমু নিমখ জলকীয়া মাংস মাছৰ তৰকাৰী আৰু বেলেগ ভাজি নবনালোৱে আৰু দেই। চাব যাম। ফটো তুলি আছে। হা থাক। নিচাই কৈছে সিহঁতে পূজা চাবলৈ নাযায়। লাষ্ট টাইম মাহঁত যাবলৈ ওলালে আৰু মনটোও বহুত বেয়া লাগিছে। আজিলৈ ভিডিঅ' ইমানেই।